বন্ধু বান্ধৱীসকল, অম্বুবাচী হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। সেয়া আপোনালোকে জানে। এই সময়তে পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় বুলি কোৱা হয়। আৰু এই সময়সীমাৰ ভিতৰত গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়, য'ত বিভিন্ন ঠাইৰ পৰা সাধু সন্যাসী তথা ভক্তসকলৰ আগমন হয়। সেয়া আপোনালোক সকলোৱে জানে। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে এই অম্বুবাচীৰ সময়ত বা অমাৱতী বা এই আমিতিৰ সময়ত আমি কোনবোৰ নিয়ম পালন কৰিব লাগে বা কোনবোৰ কাম কৰিব নালাগে। আৰু ভিডিঅ'টোৰ শেষত জনাম যে এই বৰ্ষৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময় কেতিয়া, অৰ্থাৎ কোন সময়ত আৰম্ভণি হ'ব আৰু কোন সময়ত শেষ হ'ব, সেই কথা আপোনালোকক ভিডিঅ'টোৰ শেষত মই জনাম। তেন্তে এতিয়া আহকচোন দেৰি নকৰি আজিৰ বিষয়টো আমি আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, ধৰ্মীয় বিশ্বাস অনুযায়ী এই সময়খিনিৰ ভিতৰত কোনো ধৰণৰ কৃষি কাৰ্য কৰিব নাপায় বুলি কোৱা হয় বা হাল বোৱা নিষিদ্ধ বুলি কোৱা হয়। তাৰ পাছত এই সময়খিনিৰ ভিতৰত কোনো ধৰণৰ শুভকৰ্ম যেনে বিবাহ, গৃহপ্ৰৱেশ ইত্যাদি কৰিব নালাগে বুলি কোৱা হয়। নেক্সট মন কৰিব, এই 3 দিন পূজা পাঠ বা ঘৰত চাকি ধূপ জ্বলোৱাৰ পৰাও বিৰত থাকিব লাগে বুলি কোৱা হয়। তাৰ পাছত এই সময়সীমাৰ ভিতৰত মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে। লগতে ভগৱানৰ মূৰ্তি বা ফটো ইত্যাদি আমি স্পৰ্শ কৰিব নালাগে। নেক্সট মন কৰিব, এই কেইদিনৰ ভিতৰত আমি মাটি খান্দিব নালাগে বা মাটি খান্দিব নাপায় বুলি কোৱা হয়। তাৰ পিছত মন কৰিব, এই সময়ৰ ভিতৰত বিধৱা মহিলাসকলে অকল ফল মূল, বুট মাহ বা চাগু খাই থাকিব লাগে বুলি কোৱা হয়। অৰ্থাৎ ভাত এই 3 দিন তেওঁলোকে খাবলৈ নাপায় বুলি কোৱা হয়। তাৰ পিছৰ কথাটো মন কৰিব, এই 3 দিনৰ ভিতৰত আমি মাটিত টেঙা জাতীয় সামগ্ৰী লগতে লোহাৰ সামগ্ৰী ৰাখিব নাপায় বুলি কোৱা হয়। ইয়াৰ পিছৰ কথাটো মন কৰিব, এই আমতিৰ 3 দিন পাৰ হোৱাৰ পিছত 4 নম্বৰৰ দিনা আমি ঘৰৰ চাফ চিকুণ কাম কৰিব লাগে। মন্দিৰ ধুব লাগে, তাৰ পিছত ঘৰৰ কাপোৰ কানি এইবিলাক ধুব লাগে বা সকলো ধৰণৰ চাফ চিকুণ কাম সম্পন্ন কৰি আমি মন্দিৰত আকৌ আগৰ দৰে ধূপ চাকি জ্বলোৱা বা দৈনন্দিন পূজা পাঠৰ কাম আমি আৰম্ভ কৰিব লাগে। বন্ধু বান্ধৱীসকল, আশা কৰিলো আপোনালোকে এই ভিডিঅ'টোৰ পৰা অম্বুবাচীৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে সেই কথা গম পালে। এতিয়া জানো আহক এই বছৰৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময়খিনি। এই বছৰৰ প্ৰবৃত্তিৰ সময় হৈছে 22 জুন 2021 দুপৰীয়া 2:06:27 প্ৰবৃত্তি হ'ব, অৰ্থাৎ আৰম্ভণি হ'ব আৰু শেষ হ'ব 25 জুন 2021 ৰাতি 2:29:09। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময়খিনিও গম পালে। আশা কৰিলো আপোনালোকে এই সময়খিনিৰ ভিতৰত মই ভিডিঅ'টোত কোৱা ধৰণে সকলোখিনি নীতি নিয়ম পালন কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।